Karbi Anglong DC pen birta mai ke pha drop election road kapaklang. Bukajan SDO civil saheb birta mai ke pha. Foreign atawar kasalam G section 2 mate package 2 along alang ki birta ma ke pha. Kardom Karbi Prime Tamalong Penili Sami Rani Timungpi Nana Joitha Birtang Tonpen. Karbi Anglong District ke Palo Longni Legislative Assembly Constituency upon voter kimi ke thabji upon Pini Phaikoni ECR ni Karbi Anglong District Deputy Commissioner pen birta mai phapon. Birta mai along Karbi Anglong along apkimi voter aphai ke kam phan hinira tokbor troxy ke thompasi pachini. Karbi Anglong District ke Palo 18 Haraghat lapen 19 Dipu Legislative Assembly Constituency along voter aphai pangrumpet Banglak Thomra Suri Trongkepra Troxira Pharo Trokra Trokepra Nerkepando. Laswang Bong Dipu LSC along Banglak Isira Suri Troxir Kepra Troxira Pharo Phora Phokepra Pho lapen Haraghat Elia long voter aphai Banglak Isira Suri Thomkepra Isira Pharo Isra Bang Phokepra ke Thomando. Correction habo pare division habo pare tar bitor objections থাকিব পাৰে the correction বুলি কলে বিভিন্ন ধৰণৰ correction আহে আপোনাৰ name correct কৰিব লগা হয় কিছুমানৰ surname correct কৰিব থাকে new voter হয় তেওঁলোকৰ date হ'ব 1st January 2022 তেতিয়া যদি 1st January 2022 যাৰ 18 years complete হ'ব তেওঁলোকেও এপ্লাই কৰিব পাৰে তেওঁলোকে form 6 ত new entry গৈ এপ্লাই কৰিব লাগিব Laswalam Dipu DC asa Hemalongka Padwa birta amai along DC Chandra Dua Singh pen pachinisi voter along men ka chathabjia phan phaikuni ECR ni pen phaikuni thomkep arni an apor hot ponlopasi alang ni pherangkia phan pachini voter along men ka chathab kenang sot alam election officer Kabia Sri Dihingya pen pachinisi ningkan trainer cap arta kepling abang phubang phi pen chenglok lok voter list along amen ka chathab thelang atum phaikuni thomkep arni angbong men ka chathab hurjia phan pachini Arnikang Sampor Pai ke Thomapor Bukajan SDO Civil Asa Hemalong Bukajan Legislative Assembly aphan voter aki mi ke thabji aphan pherangkia makeup e pona berta pherangke Bisnu lekthepe berta nang pale নমস্কাৰ সকলো বুকাজান বাকিৰ মই শ্ৰদ্ধা জনাইছো আজি 1 নৱেম্বৰ 2021 ত আমাৰ বুকাজান এলএসিৰ ইলেক্ট্ৰল ৰোল পাবলিছ হোৱা হৈছে আৰু ইলেক্ট্ৰল ৰোলত যাৰ যাৰ নাম আহিছে বা কোনোবাই যদি ভাবিছে কি মোৰ নাম অহা নাই সেইখিনি চেক কৰিবৰ কাৰণে আপোনালোকে নিজৰ নিজৰ পিএছৰ বিএলও আছে বিএলও সকলক লগ ধৰি আপোনালোকে ইলেক্ট্ৰল ৰোলখন চাওক নাম আহিছে যদি শুদ্ধ হৈছে নাই নাম হাউস নাম্বাৰ গোটেইখিনি এবাৰ চেক কৰক সবে গৈ আৰু যদি অহা নাই নিজৰ নাম যোনবোৰ ষ্টুডেন্টস হয় এতিয়া above 18 years আৰু বা যোনবোৰ 2004 1st January আগত জন্ম হৈছে তেওঁলোকে নতুনকৈ ফৰ্ম 6 ত এপ্লাই কৰিব পাৰে ফৰ্ম 6 ত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে নিজৰ ডকুমেন্টস ৰেলেভেন্ট ডকুমেন্টস যি আছে বাৰ্থ সাৰ্টিফিকেট হওক পান কাৰ্ড হওক ড্ৰাইভিং লাইসেন্স যদি আছে কাৰবাৰ তেওঁলোকে গৈ নিজৰ বিএলও পৰক ব্লগ কৰিব পাৰে তেওঁলোকে গাৰুডা এপৰ থ্ৰু দি তেওঁলোকে এপ্লাই কৰি দিব পাৰে যদি হেতু নহয় আজিকালিটো সবৰে এন্ড্ৰইড ফোন আছে তো গটিকে এন্ড্ৰইড ফোনত ভোটাৰ হেল্পলাইন যোনটো এপ আছে হেতু আপোনালোকে ইনষ্টল কৰি হেতু থ্ৰু আপোনালোকে এপ্লাই কৰিব পাৰে আৰু যদি আপোনালোকে যদি দেখিছে কোনোবা মানে নহয় এটো এলএসিৰ কিন্তু তেওঁৰ নাম আছে তো হেতুৰ কাৰণে আপোনালোকে ক্লেইমছ এণ্ড অবজেক্টিভ উইদিন দিস মান্থ আপোনালোকে অফিচাৰছত আহি এপ্লাই কৰিব পাৰে বা নিজৰ বিএলও ব্লগ ধৰক কৈ দিয়ক তেওঁ এটো যে নহয় তো সেইখিনি আমি ইয়াতে সব ডিসপোজ কৰা হ'ব উইদিন দিস মান্থ আৰু কি কয় যদি কাৰেকশন আছে কাৰেকশনৰ কাৰণে ফৰ্ম 8 বুলি এখন ফৰ্ম আছে সেইখন ফৰ্মত আপোনালোকে নিজৰ নাম যদি ভুল আছে ডেট অফ বাৰ্থ বা যিকোনো পেৰেন্টছৰ নাম কিবা কিবি হেতুৰ কাৰণে আপোনালোকে ডকুমেন্টস দিয়ক আৰু ফৰ্ম এপ্লাই কৰক ফৰ্ম 8 হয় আৰু যদি উইদিন দা এলএস হিটো মোৰ নামটো হিটো পিএছত হ'ব লাগে তো হেতুৰ কাৰণে আপোনালোকে ফৰ্ম 8A বুলি এখন ফৰ্ম আছে সেইখনত এপ্লাই কৰক আৰু গাৰুডা এপৰ হেতু বিএলও এপ্লাই কৰিব হেতু মানে ক্যান্ডিডেটে বা এপ্লিকেন্টে নিজে এপ্লাই নকৰে হেতু আপোনালোকে এনভিএসপি যোনটো এটা পোৰ্টেল আছে হেতু লগইন কৰিও নিজে এপ্লাই কৰিব পাৰে বাকি আপোনালোকে হেতু ভোটাৰ হেল্পলাইন এপটো ইনষ্টল কৰে বহুত ইজি হয় হেতু এন্ড্ৰইড ফোনত ইনষ্টল কৰিব বা এনভিএসপি পোৰ্টেলত গৈ
আপোনালোকে এপ্লাই কৰি লওক কোনটো তাৰিখ নিৰ্ধাৰণ কৰা হৈছে বাইদেউ 18 বছৰ হোৱাৰ যিসকলে কাৰণে আপোনালোকে 1 জানুৱাৰী 2004 তাৰ আগৰ যিমানবোৰ আছে তেওঁলোকে সকলোৱে এপ্লাই কৰিব পাৰিব Karbi Anglong District Deputy Commissioner Penta Waterless along Akimi Wateratum Amen ke Thapjia Phan Phaikuni ECR ni Hamren along draft electoral rolls paklang pontang lopusi nili tumalong birdanang pali West Karbi Anglong District Deputy Commissioner Penta Phaikuni ECR ni Hamren along Birta Amai Phasi Waterless along Akimi Wateraphai Amen kachi Thapjia Phan draft electoral rolls paklang ponlo Lasoteng Phaikuni ECR ni pen Phaikuni thong kep ar niangbong ningkan krinar kep arta ke plenga bang phu bang phia tum pen chenglok Waterless along Amen kachi thap thelang bang phu tumapor ke hot ateng pen men kachi thap labjia phan DC Utpala Saikia pen West Karbi Anglong District Arara phan kachuningri pachini Summary revision এটা আমি draft electoral roll খন আজি আমি পাবলিশ কৰিছো তো হেখনৰ এতিয়া পাবলিশ কৰাৰ আমাৰ এবাৰ আমাৰ draft electoral rollত আমাৰ এতিয়া ভোটাৰ জুলাই হৈছে 2,11,296 আৰু এতিয়া আমাৰ এই পাবলিকেশন আজি আমাৰ পাবলিকেশন হৈছে আৰু আমাৰ ফিলিং অফ ক্লেইমস এণ্ড অবজেকশনস কাবাৰ যদি কিবা ক্লেইমস আছে কাবাৰ যদি কিবা অবজেকশন আছে সেই অবজেকশনসৰ কাৰণে ডেটটো হৈছে 1/11 আজিৰ পৰা 30/11 লকে কোনবাই ক্লেইমস এণ্ড অবজেকশনস ফাইল কৰিব পাৰিব কাবাৰ যদি নাম আহা নাই কাবাৰ যদি কোনবাই ইয়াৰ পৰা এৰি পেলে গুছি গৈছে বেলেগ জাগালৈ সিহঁতৰ যদি ডিলিশন হ'ব লাগে এই গুটেইবিলাক তেওঁলোকে এতিয়া ক্লেইমস এণ্ড অবজেকশনস ফাইল কৰিব এইখিনি সময় আৰু যদি কোনবা নতুন ভোটাৰজো আছে 18 ইয়াৰ্স কাৰ হৈ গৈছে নিউ ভোটাৰস খিনিও এতিয়া কৰিব পাৰিব আৰু ডিসপোজাল আমি 20/12/21 ভিতৰত আমি ডিসপোজাল কৰিব লাগিব যি ক্লেইমস এণ্ড অবজেকশনস আছে যদি আমি এন্ট্ৰি কৰিব পাৰো কৰিলো যিখিনি নোৱাৰো নকৰে ঠিক তেনেকে কৰি আমি 20 তাৰিখে আমাৰ লাষ্ট ডেট আৰু এইখিনি এই লাষ্ট ডেট এবিলাক আমাৰ চিফ ইলেক্টৰেল অফিচৰ পৰা আহে এই ডেট বিলাক সো সেই মতে আমি কামখিনি কৰিব লাগিব আৰু ডেটৰ চেঞ্জ হোৱাৰ কোনো ইয়ে নাথাকে দেৰি হলে বা হলে আমি চেঞ্জ কৰিব নোৱাৰো আৰু ফাইনাল পাবলিকেশনৰ ডেটটো হৈছে 5/1/2022 তো 2022 5/1/2022ত আমাৰ এই গুটেই ফাইনাল ইলেক্টৰেল ৰোলখন পাবলিশ হ'ব গতিকে আপোনালোকৰ যোগেৰে মই আমাৰ যিখিনি ইয়াত পাব্লিক আছে যিখিনি ভোটাৰস আছে তেওঁলোকক জ্ঞাতাৰ্থে এইখিনি জনালো যাতে তেওঁলোকে সময়ৰ মতে ক্লেইমস এণ্ড অবজেকশনস খিনি ফাইল কৰে কিবা থাকিলে আমাৰ লগত যোগাযোগ কৰে এটুক বাবে আপোনালোকক জনালো ননমালাম সপৰ ফান বিৰটা মইতন ইকসনা আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Nalitum azo filo dowai daru kilong kasik sak doma. Do pulo tangte non pen ke mathanang nilo. Alon medical store. Ke chengsi Karbiang bong pen kang pucheng pharmacy. Labang so pharmacy la ke 24/7 ing pulo. Lapen ajada dowai lenang ji sita ladak longpon ekji. Lapen kilong lia dowai nang ji pulo te order pikang lote prapjin pen longpon ekji. Lasik Difu Medical College and Hospital opposite Alon Medicare Store along Nalitum ta Humri Ignon. An sose kachini jia phan la abel ki pia number along Humri Iktame. Dihenamo pit pathat birta along Wangthulo. Denarong KSA asa hemalong foreign atawar kasilam ji package 2 along longli alam ke pota KSA atum birta amai ka pido birta perangki Rajib Bepen kat news asa hemalong birta na pale Karbilo chawli asong pen Bukula district committee pen patir tipon niletung denarong KSA branch sai hemalong pini gupi pochi labangso press meet kupatunan tok malaso kuthak
national highway mate la promptly la so towar kewan pen isi pen me olo sitame la so long non kacha bela kahuri sai mate kachar bo sai do la so puthak lilitum ahin pen ningkang samse do ko athe la so long langgam thulo nang la parokhwa long parokhwa pen risorong pierong la so daga bangke alis nang le dunde lang ka alis nang le dunde akota eviction la copy pot eviction la alis ke long nai follow kusini din pen matha la pen alis nang le dunde angko ke eviction nang ne kusi kado wela media through di pen pachini lo la pen parokhwa long 27 Wednesday arni si eviction lo aso putha kado we 28 arni ke parokhwa long la kado we tunta paper media kado we chonset lo aso pura suluk so dak dolo la se nil tum kiase hin tenta asap so ningang samse do kok lo la pende isiram la bangke 3D survey ad lo sita mela ahem fu along le ahem fu tumbang ko ansi ni nilong le dampen ni ko ansi long dun jima la so puthak bana chini wek nang ji polo pusini hin pen matha dak la pen kachini kang tung bang kala pu heno la pen Sildhompur along tala pulo survey bang nipin lang joint survey ta bang bela alis tak lang tela tela solo bang nitum kese hin pen isi Karbenglo Autonomous Council Land and Revenue alang litum han ke chuning ri alam mangala poheno revenue em alang litum han ke chuning ri gantung mangala poheno along le pota ke pielo along le pota chot kralo sitame joint survey ka do we dam de pin pensi abiri bi thung mokha ke hai hui ke phalang no pila silason thak se ko ansi dam nai ma ka do we lang makeup si survey dam backup si kusong heng pista me rock nangi the compensation long liang ko pen eviction la so puthak ta do ko be ani kang samse do lo itum kese hin tenta ani kang samdun de do la so puthak copy po se eviction la so puthak eviction nai bang ke compensation long et si eviction nai polo pusi ni kese hin pen bang ke kado ko phanda mane Karbenglo Autonomous Council khan kapasini kangtung athe menalong le jong si nangli tangka na pipian ko pen nangli bari na eviction pilap polote nangta ningang samse doi so puthak si tu kese pen bangke compensation pipian ku bangke eviction long le pusi nilun pen pachini kangtung Karbenglo Autonomous Council revenue em pencenglok abitung atung hanta nasi KSA Hamren Head Branch Songja Tonpini Adapapur MLA Rup Singh Tirona Boha Long Andamsi Storm Thamake Mangalam Thepen Pinpura Lokapajurdama Birta Pherangki Hundor Kropen Birta Nangpale Hamren along ihungwet kido Waisong College Japan Provincialization Kapaprap Japan Diet Lapen Polytechnic Kecheng da Pranglung Japan Akimang Pensi Bangso Apin Pura Lokpajirpon Alang litum akar ilapen akemang apothak angsong angdeng kachingki kachingwai dun Japan MLA pen KSA atumapan aning pathidun Pinpura Lokpajir damde tapi KSA Hamren Head Branch amei Timothy rongpi pen Pherangke atumangno alang litum kapajir dam apinpura lo alam the chapaklangpo Nilitum Karbilo Charlie Song Hamren rupi hin pen dadak local MLA mate 20 nong bethalang so MLA ke hai Rup Singh Tron phan Pinpura lo kapajir nang kok alam the ke la person hello ye ilitum Hamren district headquarter along bangke no anta college mission ave Waisong College isido lanta thirengjeng ha 1994 pan establish college sta pinyanta thirengjeng sido bomlang la senilitum ki jong pon ke lahelo Hamren Waisong College bangke inglong arat mate Hamren pen angtan mate Hamren pen athak pen angki suna somartum an sila dake kacharli lasi ladak Hamren pen kacharli pen metric la pen HS hut result mesen kidu ke boy somata result mesen titie tumdo setelah tumsta me
kupine arts ta kupine science ka charli jining ha wai phit ta me alang li tum phan apia po tum mate parents tum bang ang tan ki to ye phan aya kong ave lasi Ladakh labang so wai song college jong si provincialize lo pulote Ladakh ilitum inglong arat an stami student tum mumar tum sami Ladakh honors charli tum charli long po commerce charli tum charli long po science charli tum charli long po ang tan dam jok flot po lapen hini cho bang kelalo kidam tang 7 May 2017 aningkan abarim chief minister kai Sarbananda Sonowal alangli foundation stone kelepon bothalang solong hamrena farman politeknik la pendai office alangli tum kapanong pondo halano antame nang setup belang lasi ni tum kijong dun kel hello prabjin penang setup ni lapen kijong tang adima teng pen Ladakh hamren phan panong tang teng pen Ladakh sila bangso hem nang kim ponang ji lasi prabjin penang ki kim je phan Assam government phan tuning ripon lo Pinya birta bangla pansi kangton iklo dometak me kurang thu